হ'ল মাঘৰ 1 তাৰিখ আৰু এই 1 তাৰিখ উপলক্ষে আমি আজি হাজোৰ মাধৱ মন্দিৰলৈ যাম আৰু আমি যোৱাৰ উপৰিও আপোনালোককো অকণমান মাধৱ মন্দিৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া ফ্ৰেণ্ডছ আমি পুৰা মাস্ক লৈ ল'লোঁ কাৰণ উইদাউট মাস্ক মন্দিৰৰ ভিতৰত যাব এলাউ নকৰিব। গতিকে এতিয়া আমি ফ্ৰেণ্ডছ গৈ থাকোঁ আৰু মন্দিৰ গৈ পাই আপোনালোকক লগ পাই আছোঁ বলক। ফাইনেলি ফ্ৰেণ্ডছ আমি আহি পাই গ'লোঁ হয়গ্ৰীৱ মাধৱ টেম্পল আৰু এতিয়া আমি ফ্ৰেণ্ডছ মাধৱ মন্দিৰৰ পুখুৰীটো অকণমান চাম। এইটো পুখুৰীত ফ্ৰেণ্ডছ বহুত মাছ আৰু কাছ আছে, আপোনালোকে আহিলে দেখিবলৈ পাব আৰু লগতে খাদ্যবস্তুৰ যোগান ধৰিব পাৰিব। এতিয়া ফ্ৰেণ্ডছ আমি লাহে লাহে মন্দিৰৰ ওপৰলৈ উঠি যাম আৰু আপোনালোকে ফ্ৰেণ্ডছ জানেনে মাধৱ মন্দিৰ থকা পাহাৰখনৰ নাম কি? পাহাৰখনৰ নাম হ'ল মণিকোট পাহাৰ। প্ৰতিবাৰে ফ্ৰেণ্ডছ মাঘৰ 1 তাৰিখে মাধৱ মন্দিৰত মণিকোট ফেষ্টিভেল পতা হয়, বাট এইবাৰ ক'ভিড চিটুৱেশ্যনৰ বাবে মণিকোট ফেষ্টিভেল কেঞ্চেল কৰা হ'ল আৰু যদিহে এইবাৰ মণিকোট উৎসৱ পাতিলেহেঁতেন দেন আৰু বহুত মানুহ হ'ল হয়, বাট ক'ভিডৰ বাবে এইবাৰ মানুহ বহুত কম হোৱা দেখা গৈছে। আৰু এতিয়া আপোনালোকক অকণমান মন্দিৰটো দেখাম গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব। ফ্ৰেণ্ডছ আমাৰ এতিয়া চাকি জ্বলোৱা হৈ গ'ল আৰু আমি এতিয়া লাহে লাহে তললৈ নামি যাম আৰু আপোনালোকে নিশ্চয় দেখিছে মানুহ কিমান হৈছে আৰু যদিহে এইবাৰ মণিকোট উৎসৱ পাতিলে হয় তেনে ইয়াতকৈ আপোনালোকে বহুত মানুহ দেখিব পালেহেঁতেন। ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় জানে যে হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয় আৰু এই 5খন তীৰ্থৰ ভিতৰত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰকো সামৰি লোৱা হৈছে আৰু বাকী 4খন তীৰ্থ মাধৱ মন্দিৰৰ ওচৰে পাজৰে আছে, আপোনালোকে কেতিয়াবা আহিলে চাই যাব পাৰে। আৰু যদিহে আপোনালোকে গুৱাহাটী জালুকবাৰীৰ পৰা আহে দেন 17 কিলোমিটাৰ হ'ব মাধৱ মন্দিৰলৈ। এতিয়া আমি ফ্ৰেণ্ডছ ঘৰলৈ গৈ থাকোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টেক কেয়াৰ।